মনিটাইজেশ্যনত এটা ভাল বস্তু আহিছে। আপোনালোকে প্ৰফেশ্যনেল ডেছবৰ্ডত ক্লিক কৰিলে মনিটাইজ চবেই সকলোৱে কণ্টেণ্ট মনিটাইজেশ্যনৰ কাৰণে ভিডিঅ' বনাই থাকে। তো কণ্টেণ্ট মনিটাইজেশ্যন পাবলৈ এটা নতুন আপডেট দিছে ফেচবুকে। আপুনি কণ্টেণ্ট মনিটাইজেশ্যন ক্লিক কৰিলে ছাবমিট কৰিব লাগিব। ছাবমিট কৰিবলৈ অপশ্যন এটা দিছে। ইয়াত মনিটাইজেশ্যন ক্লিক কৰিলে আপুনি অকণমান স্ক্ৰল কৰিব, এনেকৈ স্ক্ৰল কৰাৰ পাছত এইটো কণ্টেণ্ট মনিটাইজেশ্যন তলত আছে। কণ্টেণ্ট মনিটাইজেশ্যনত আপুনি ক্লিক কৰিলে ইয়াত আপোনাক অপশ্যন দিছে ছাবমিট কৰিবলৈ। নতুনকৈ আহিছে আপডেটটো বহুত ভাল। ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত দেখিছেনে ইণ্টাৰেষ্টেড ফৰ্ম ছাবমিটেড। ইয়াত ছাবমিট কৰিব লাগিব। এতিয়া ইয়াত কি লিখিব? এতিয়া প্ৰথম আছে টেল আছ এবাউট ইয়ৰ চেল্ফ, অপশ্যনেল। ইয়াত আপোনালোকে ফিল আপ কৰিব লাগিব এই ফৰ্মটো। প্ৰথম 1 নম্বৰত আছে আপোনালোকে কেটেগৰী। আপোনাৰ কেটেগৰীটো কি আপুনি ইয়াত লিখিব লাগিব। আৰ্টিষ্ট, এথেল্ট, এথৰ, বিজনেছশ্বিপ, মানে বহুতো আছে ইয়াত। আপোনালোকে কেটেগৰী কোনটো দিছে সেইটো আপোনালোকে ইয়াত ছিলেক্ট কৰি ল'ব। ইয়াত মোৰ ডিজিটেল কেটেগৰী, মই ডিজিটেল দিয়া আছে। তাৰপিছত আছে আপোনাৰ ইয়াত 2 নম্বৰত এইবিলাক ৰিলছ, ফটো, টেক্সট, প'ষ্ট, ষ্টৰি। আপোনালোকে ইয়াত এই 4টাই দি দিব। মানে আপোনালোকে কিহৰ ওপৰত কাম কৰে ইয়াত, মানে এতিয়া মই 4টাই ইউজ কৰোঁ, ৰিলছ, ফটো, টেক্সট, প'ষ্ট, ষ্টৰি। এতিয়া আপোনালোকে কোনটো বেছি কৰে সেইটো ইয়াত টিক মাৰ্ক দি দিব। টিক মাৰ্ক দি পিনি ডন কৰি দিব। ঠিক আছে। তাৰপিছত আপোনালোকে ইয়াত লিখিব লাগিব এপ্লাইটো। এনেকৈ লিখিব। তেনেকৈ লিখিব। Dear Facebook team, I am an authentic content creator dedicated to publishing original, high quality content on your platform. Facebook is an incredible space for creators like me to showcase their talent, and I am keen to take my journey to the next level. I would like to optimize my profile for professional growth and explore the available monetization. এইটো আপোনালোকে এনেকৈ কপি কৰি ল'ব পাৰে পিছত। তাৰপিছত opportunity request you to please review my profile for eligibility and accept my request. Thank you for your time and support. এনেকৈ আপোনালোকে এপ্লাইটো লিখি ল'ব ইয়াত অপশ্যনত। তাৰপিছত ইয়াত আপোনালোকে এইটো এনেকৈ টিক মাৰ্ক দি ল'ব। টিক মাৰ্ক দি লৈ আপোনালোকে ছ'চিয়েল এপছ, ইয়াত আপোনালোকে আৰু ফেচবুক বাহিৰে বেলেগ এপছ ইউজ কৰে নেকি ছ'চিয়েল প্লেটফৰ্ম, ইয়াত দি থোৱা আছে টিকটক, ইউটিউব, ইনষ্টাগ্ৰাম, অৰ্ডাৰ আৰু বেলেগ। তো মই ইনষ্টাগ্ৰামটোৱে ছিলেক্ট কৰি লৈছোঁ। তাৰপিছত ইনষ্টাগ্ৰামৰ আপোনাৰ নামটো ইয়াত লিখি দিব। আপোনাৰ ইউজাৰ নামটো, ইনষ্টাগ্ৰামত কোনটো ইউজাৰ নাম আছে আপোনালোকে ইনষ্টাগ্ৰামৰ ইউজাৰ নামটো ইয়াত শুদ্ধকৈ লিখি দিব। তাৰপিছত ইয়াত আপোনাৰ ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছ কিমান আছে, ইয়াত আপোনালোকে ফলোৱাৰ্ছটো দি দিব, নাম্বাৰ অফ ফলোৱাৰ্ছ। মোৰ 194 ফলোৱাৰ্ছ, এনেকৈ মই লিখি দিলোঁ। আৰু যদি বেলেগ এপ যদি আপোনালোকে ব্যৱহাৰ নকৰে তেতিয়াহ'লে এই টিক মাৰ্কটো যেনেকৈ অফ কৰি দি পিনি একো নহয়, এইটো অফ কৰি পিনি ছাবমিট কৰি দিলেও হ'ব, আবেদনটো লিখি পিনি। আৰু যদি বেলেগ এপছ ইউজ কৰে এইটো টিক মাৰ্ক কৰি পিনি এনেকৈ ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত এনেকৈ এইটো আহিছে, এনেকৈ আহিছে ইণ্টাৰেষ্ট ছাবমিটেড, এনেকৈ আহিছে। থেংকছ ফৰ শ্বেয়াৰিং ইয়ৰ ইণ্টাৰেষ্ট দি ফাইলছ প্ৰগ্ৰাম। এনেকৈ আপোনালোকে এইটো ধুনীয়াকৈ ছাবমিট হৈ গ'ল।